মঞ্চতেই অপমান কৰা হ'ল এজন জনপ্ৰিয় কণ্ঠশিল্পীক। হয়, নমস্কাৰ, মই MJ পাপু আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেই অফিচিয়েল। মঞ্চতেই অপমান কৰা হ'ল এজন জনপ্ৰিয় কণ্ঠশিল্পীক আৰু কণ্ঠশিল্পীগৰাকীয়ে কি মন্তব্য কৰিছিলে তাক জানিবৰ কাৰণে আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব লাগিব। চোৱাৰ পিছত আপোনাৰ মন্তব্যবোৰ আগবঢ়াব পাৰিব। আচলতে মানুহৰ লেখত নপৰা মানুহ, কাৰণ কণ্ঠশিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰি আছে, তাৰ মাজতেই গৈ অশ্লীল ভাষাৰে তেওঁক কিবা কৈছে আৰু, কিন্তু কি কৈছে মই সেইটো ক'ব নোৱাৰোঁ। গতিকে মই বেছি বলকি নাথাকোঁ, আপোনালোকে বিৰক্তি পাব, আমনি পাব। গতিকে কণ্ঠশিল্পীগৰাকীৰ মুখেৰেই শুনক তেওঁ কি কৈছিল। এখেতে অসভ্যালি কৰি গৈছে, এটা বজাত কি বাল গান গাই আছো বুলি কৈছে। একচুৱেলি উদ্যোক্তা কোন হয়, এখেত কোন হয়, এখেত কোন হয়নো? আচ্ছা, কি গান গাব লাগে তাৰমানে? মোক মাতিছিলে কিয় তেনেহ'লে? মই নিজৰ গান গাইছো। কোন হয় তেখেত? নিশ্চয় আপোনালোকে ভিডিঅ' ক্লিপটো চালে আৰু শুনা পালে কেনেকুৱা ভাষা কৈছে, যিটো ভাষা মোৰ মুখৰ পৰা নোলায়। আনকি মোৰ হাত গোষ্ঠীটো তেনেকুৱা ভাষা মুখৰ পৰা নোলায়। মই তাতকৈ লিখি ক'ব পাৰিম। তো মোৰ বোধে মই বেয়া পাইছোঁ, যাৰ কাৰণে ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। আগলৈ যাতে তেনেকুৱা ভুল নকৰে তাৰে কামনা কৰিছোঁ। আৰু শেষত এটাই ক'ম, আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যিসকলে নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। জয় অসম, বাই বাই।